যদিও সেই দুই এটা মানুহে চাই মোৰ ভিডিঅ'টো কিন্তু সেই দুই এটা মানুহে চালে মোৰ ভিডিঅ'টো মানে ভাল লাগে আৰু যোনী চা অৰিজিনেলি লাষ্টকলৈকে ভিডিঅ'টো তো ইটাকলৈকে যদি চাই আছে এটা কমেণ্ট কৰি দিবি কাৰণ সেই কমেণ্টৰ দ্বাৰাই মানে মই ভাল পাওঁ মানে বোলে মই মানুহটো চিনি পাওঁ তো ভাল লাগে কিবা এটা মুঠতে এটা কমেণ্ট কৰি দিব আপোনালোকে যাই যাই চাউণ্ডটো অলপ সাধাৰণ বেছি হৈ যায় স্পৰ্টছ মডত দিলে অলপ পিক আপটো বেছি হয় তেলটো বেছি খায় জয় মা কামাখ্যা হৰ হৰ মহাদেৱ এই পুৱাই গাড়ীখন আনবা যাব আলছো গাড়ীখন আছে মোৰ চকত পুৱাই ইমান ৰ'দ দিয়ে মানে কি ক'ম এই ফালাটো ফিক্স মানে আজি দিনতো যি ফালব সেইটো প্ৰমাণ হ'লে যায় বাপৰে বাপ কি ৰ'দে দিছি কিন্তু মানে কথাটো হ'ল এনেহেন মই গাড়ীখন থাকে চকত এতিয়া গাড়ীখন আনবা যাই আছোঁ মই চকক গেলি কাৰণ আজি হৈছে বিশ্বকৰ্মা পূজা আৰু এতিয়া পুৱাই গাড়ীখন নি থওঁ বঢ়িয়াকৈ আজি বিশ্বকৰ্মা পূজা উদযাপন কৰোঁ বলক তো গাড়ীখন আনলোঁ যিহেতু তো বলক ইটা নাকি ধোৱা আৰম্ভ কৰোঁ মানে ধোৱা লাগব গাড়ীখন আৰু আমি দমকলৰ পানী দি ধুম মানে মটৰৰ পানী দি নুধুওঁ মটৰৰ পানী দি বহুত আইৰণ আছে গাড়ীখন ধোৱাৰ কাৰণে বেলেগ বস্তু বনাই ৰ'ব বেলেগ বস্তু নালাগে এই এটা চেম্পু লৈছোঁ 2 পেকেট আৰু এটা গেঞ্জি এটা লৈছোঁ বাকী ৰ'দ বুয়া দিছে কিন্তু বাপৰে বাপ তো আজি বিশ্বকৰ্মা পূজা বুলি ভাবিলোঁ ভিডিঅ' এটাই বানাই দিম পাই আৰু আজি কিজানি 2000 পুৱা আৰু এতিয়া বাজিছে প্ৰায় 6:30 বাপৰে বাপ ইমান পুৱাই উঠিছোঁ ভাল লাগে পুৱা উঠি ভালেও লাগে বাট কি কৰিব কি জানে ৰাতিকে বাগাত দিলি মানে সাৰি নাপায় যিমান চেষ্টা কৰিলেও সাৰি নাপায় চ' অলপ মই চেষ্টা কৰিও আছোঁ অলকানকৈ সাৰি পাবা গেলি এতিয়া গাড়ীখন ধুই লওঁ ধুই কিনে আপোনালোকৰ লগ পাই আছোঁ তো ইটা গাড়ীখনক ধুই মানে বিশ্বকৰ্মাক চিন্তি মালা দিলোঁ আলি দিলোঁ তো এতিয়া আমি যাম চকত তো গাটো ধুই লওঁ ধুই কেনে মানে দোকানতো যাব লগা আছে ঠগি দিব লগা আছে তো তাকে লৈ যাওঁ ভিডিঅ'টো একদম কণ্টিনিউ কৰিব মই পাৰি যাই আছোঁ তথাপিতো মানে এইটা মানে কি হৈছে দোকানত মানে জাগাই নাই এইফালে চাউল ইফালে আটা আৰু ইফালে 3টা গুদাম একদম ফুল তো তাতে সেইকাৰণে দোকানত জাগা নাই কাৰণে ঠগিখন এতিয়া অলপমান খালী জাগা আছে এতিয়া বঢ়িয়াকৈ মই পাতি দিছোঁ এতিয়া ঠগিখন হোৱাৰ পাছত গাজিখিনি বঢ়িয়াকৈ বিলে তপলা কৰি দিম এতিয়া মানে মানুহবিলাক দিবা অলপ সহজ হয় মানে তো সেয়ে আৰু মানে তো ইফালে আছে ৰ'বক কৰচ এখন আছে ভাল নাল্লা কৰচ ভাতৰ কৰচ চাওঁ ৰ'বক সেইখনে দি মানে গাজি দিবা ভাল হ'ব চাহ এখন পাইছোঁ ৰ'বক দালি দিয়া কৰচ ধুই লওঁ ধুইছোঁ এখানে দি মানে গাজি দিবা ভাল হ'ব কিজানি চাগে আৰু এতিয়া সেই আৰু ইফালেও ফুল কহেও জাগা নাই সেইকাৰণে মানে ঠগি দিব ভালকৈ জাগা নালাগিছে আৰু তো সকলোকে হেপী বিশ্বকৰ্মা পূজা সকলোৱে ভালে ভালে পালন কৰিব বিশ্বকৰ্মা পূজা আশা থাকিল সকলোৱে ভালে ভালে পালন কৰিব বুলি মানে কি হয় বিশ্বকৰ্মা পূজাত এইবাৰী মানে প্ৰথম আমাৰ যিহেতু প্ৰথম গাড়ী আনিছোঁ আৰু সেইকাৰণে আমি সৰু হওক ডাঙৰ হওক যি হওক গাড়ী বুলি ভাবোঁ না তো গাড়ীখন প্ৰথম আনিছোঁ আজি প্ৰথম বিশ্বকৰ্মা পূজা সেইকাৰণে মায়ে ঘৰতো এখন ঠগি দিব সেইকাৰণে মই গাড়ীখন থৈছোঁ ঘৰত তো মই এতিয়া মানে এখনে চকু অলপ ওচৰতে এখনে বলি আহিব পাৰি কিন্তু মই চাইকেলখন লৈছোঁ আৰু তো সেই আৰু এতিয়া গাজিখিনি ইয়াতে বিলাওঁ বিলে কাৰণে চাওঁ ক'ৰবাত মানে যাবাও পাৰোঁ মানে কাম এটাও আছে চ' চাই লওঁ দিয়ক গাজি তবলাটো লওঁ আৰু ইয়াৰ পৰা যাওঁ তো ঠগি চগি দি আহি পালোঁ
এতিয়া মানে ইয়াক ৰখি আছোঁ, ই মানে আহিব, আমি তেতিয়া অলপমান মানে চকুত দেখি যাম। ইফালৰ পৰা আমি দোকানৰ পৰা গাজিও লৈ আহিলোঁ বাবুক ডাক দিবা, কাৰণ বাবুদাৰ যিহেতু দোকানত ঠগি দিয়া নাই, দি দিলোঁ গাজি। একদম এতিয়া যাই আছোঁ আমি ৰামপুৰত দেখি ফুৰবা, এনে মানে অলপমান ওলাই গৈছোঁ আজি বিশ্বকৰ্মা বুলি। এই মালাডাল তলত পৰি গৈছে একদম, কি ক'ম আৰু অলপমান এতিয়া মজা ভিউ এটা এনজয় কি মজাকে গাছ এডালৰ তলত বঢ়িয়াকৈ ৰখি দিলোঁ, মজা গাছ। এটা মই সাধাৰণ এটা ফটো উঠি লওঁ আৰু মালাপেট মানে কি সৰু হৈছে মালাপেট, আৰু টানা খাইছে অলপ মালাপেট। আৰু মোৰ নতুন স্কুটিৰ কথা, এই মানে এসপ্তাহতে চাওক, এসপ্তাহ হয় নাই 83 কিলোমিটাৰ, বাপৰে বাপ, অলপমান গিছোঁ আৰু। তো বিশ্বকৰ্মা বুলি মানে গাড়ীখন যিহেতু পোৱাত হ'লোঁ, দোকানতো গ'লোঁ, যাই কিনে অলপমান মানে অলপ কিবা কানি দোকানতো ঠগি দি অলপমান ওলাই আহিলোঁ নাং মানে ৰাস্তাই আৰু এতিয়া ঘৰত যাম। ঘৰৰ পৰা মানে আজি মানে ব্লগটো আপোনালোকে ভাবিব পাৰে একো টপিক নাই, একো নাই, মানে কি এইটো হৈছে নৰ্মেল ব্লগ, জাষ্ট এতে মানে নৰ্মেল ব্লগ, ডেইলি ব্লগ হেন চিষ্টেম। তো মাজে মাজে দি থাকলোঁ, আৰু সিদিনা স্কুটিৰ ভিডিঅ'টোত নাংমান মানে এনে অলপমান সাধাৰণ অলপ ভাল ভিউজ আহিছে, তো ভাল লাগছে। সেনেকৈ ভিউজ আহি থাকলি ভাল লাগব নিশ্চয়। আপোনালোকে এনেকৈ মৰম চৰম দি থাকব অলপমান, আৰু কমেণ্ট আৰু শ্বেয়াৰখিনি কৰি দিব। যদিও সেই 2-এটা মানুহে চাই মোৰ ভিডিঅ'টো, কিন্তু সেই 2-এটা মানুহে চালে মোৰ ভিডিঅ'টো মানে ভাল লাগে। আৰু যোনী চা অৰিজিনেলি লাষ্টকলৈকে ভিডিঅ'টো, তো ইটাকলৈকে যদি চাই আছে তাক কমেণ্ট কৰি দিবে, কাৰণ সেই কমেণ্টৰ দ্বাৰাই মানে মই ভাল পাওঁ, মানে বোলে মই মানুহটো চিনি পাওঁ, তো ভাল লাগে কিবা এটা। মুঠতে এটা কমেণ্ট কৰি দিব আপোনালোকে, যাই ইটাকলৈ চাই আছে। আৰু সেয়ে আৰু ইটা ইয়াৰ পৰা যাওঁ, ডাইৰেক্ট ঘৰত যাওঁ। গাইজ এতিয়া প্ৰথমবাৰৰ বাবে স্পৰ্টছ মড দিম, একবাৰ দিয়ে। স্পৰ্টছ মড আছে না, স্পৰ্টছ মড দে। চাউণ্ডটো অলপ সাধাৰণ বেছি হৈ যায় স্পৰ্টছ মডত দিলে, অলপ পিক আপটো বেছি হয়, তেলটো বেছি খায়। এই ৰাঙা মাছি ষ্ট্ৰিপ মডত দি ষ্টেল মাহ বেছি কণ্ট্ৰল কম হৈ যায় নেকি, কেনেহেন হৈ যায় মানে নাই। আৰু একবাৰ দি হৈছে, এইটো চাউণ্ডটো অলপ লাহে দিয়ে না, এইটোৱে সাধাৰণ কম। দিব্ৰা মাতছি মানে কি, চকতো বহুত আজি পূজা আছে, তাতেও মাতছি। তো যাব পাৰোঁ না নৰোঁ ক'ব নোৱাৰোঁ, কিন্তু একবাৰ যাব নিশ্চয় চেষ্টা কৰিম। যাবি না দিহাতকে